নমস্কাৰ বন্ধুসকল, পুনৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটি ভিডিঅ'লৈ আৰু আপোনালোকে চাইছে মোৰ ইউটিউব চেনেল BDSM ষ্টুডিঅ'। বন্ধুসকল, আজি মই আপোনালোকক কেইটামান জানিবলগীয়া কথা ক'ম আৰু এই কথাকেইটা সদায় আপোনালোকে মনত ৰাখিব। এই কথাকেইটা যদি আপোনালোকে মনত ৰাখে সদায় আপোনালোকে জীৱনত উন্নতি কৰিব পাৰিব। তো এই জানিবলগীয়া কথাকেইটা কিনো আপোনালোকে ভিডিঅ'টো ভালদৰে চাওক আৰু কথাখিনি ভালদৰে শুনক আৰু শুনি কেনেকুৱা পায় প্লিজ মোক কমেণ্ট বক্সত কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। আৰু এনেকুৱা নতুন নতুন কথা জানিবলৈ বুজিবলৈ প্লিজ চেনেল ছাবস্ক্ৰাইব কৰিব, কাষত থকা বেল আইকন দবাই অলটো প্ৰেছ কৰিব। তেনে বন্ধুসকল, আহকচোন আমি আজিৰ ভিডিঅ'টো আৰম্ভ কৰোঁ। সত্যক কেতিয়াও ঢাকি ৰাখিব নালাগে, কাৰণ সত্য অন্ধকাৰ ঘৃণা কৰে। আনে কি কৰিছে ভবাতকৈ নিজে কি কৰিছো ভবাহে বেছি দৰকাৰ। এলেহুৱা মানুহৰ শৰীৰৰ পেলাই থোৱা চাবিৰ নিচিনা। ব্যৱহাৰ নকৰা চাবিত যেনেকৈ মামৰে ধৰে, কামত নলগোৱা শৰীৰটো সদায় ৰোগ হয়। ব্যৱহাৰ কৰা চাবি যেন চকচকীয়া, শ্ৰম কৰা শৰীৰো তেনে কটকটীয়া। তুমি যদি দিন জীয়াই থাকিবলৈ মন কৰা, তেন্তে বহি সময় নষ্ট নকৰিবা। তোমাৰ লক্ষণ স্থান ক'ত সেইটো যদি ঠিক কৰিব নোৱাৰা, তেন্তে কোন পথে খোজ দিবা কেনেকৈ জানিবা? তোমাৰ লক্ষ্য তোমাৰ পথ নিৰ্ধাৰণ কৰিব। স্বীকাৰ কৰাৰ মোৰ লজ্জা নাই যে অন্য কোনো দৰিদ্ৰ লোকৰ সন্তানৰ দৰেই মোৰ শৈশৱ আৰু কৈশোৰ সময়ছোৱা পাৰ হৈছে। কেতিয়াবা মই মজদুৰ কাম কৰিছোঁ, কেতিয়াবা কাঠফলা কাম, কেতিয়াবা আকৌ মালবাহী নাৱৰীয়া কাম। অতীত যিয়ে নহওক, লাগি থকাৰ শক্তি থাকিলে মানুহৰ ভৱিষ্যত সুন্দৰ হৈ উঠে। বহু কথা জনাজনকে জ্ঞানী বুলি নকয়, জনা কথাক যথাযথ প্ৰয়োগ কৰিব পৰাজনেই জ্ঞানী। মানুহ হোৱা আৰু আনকো মানুহ কৰিবলৈ চেষ্টা কৰা। অন্ধকাৰ যিমান গভীৰ হ'ব, প্ৰভাটো সিমানেই উজ্জ্বল হ'ব। চাৰিওফালৰ পৰা অন্ধকাৰে আৱৰি ধৰিলেও ভয় নকৰিবা, পোহৰ হ'বই। ভাগ্যক কাহানিও বিশ্বাস নকৰিবা, বিশ্বাস কৰিবা শক্তিক। যি পাৰ হৈ গ'ল সেয়া অতীতলৈ আৰু উভতি চাবা। কেৱল আগলৈ চোৱা আৰু অসীম শক্তিৰে, উদ্যম উৎসাহেৰে তথা দুৰ্যোগ সাহসেৰে আগবঢ়া। তেতিয়াহে মহৎ লক্ষ্যত উপনীত হ'ব পাৰিবা। যিসকল স্বাধীনতাক ভাল পায় বুলি কয় অথচ আন্দোলনৰ বিৰোধিতা কৰে, তেওঁলোকক হ'ল বিজুলী ঢেৰেকনি। নোহোৱাকৈ বৰষুণ বিচৰা মানুহ, তেওঁলোকে সাগৰ বিচাৰে, কিন্তু সাগৰত জলাশয়ৰ গৰ্জন নিবিচাৰে। আমি চৰাইৰ দৰে উৰিবলৈ শিকিছোঁ, মাছৰ দৰে সাঁতুৰিবলৈও শিকিছোঁ, কিন্তু এই পৃথিৱীত পৰস্পৰৰ সৈতে ভাতৃত্বৰ দৰে বসবাস কৰিবলৈ শিকা নাই। খং নকৰিবা, নিজৰ সৰ্বনাশ হ'ব। অহংকাৰ নকৰিবা, পতন হ'ব। কাকো ঘৃণা নকৰিবা, নিজেও ঘৃণিত হ'বা। ফাঁকি নিদিবা, ফাঁকত পৰিবা।
ব্যৱস্থাকিতা আৰু বংশানুক্ৰমিক চৰিত্ৰ আপোনাক যি দিছে সেয়া আপুনি ভালেই হওক বেয়াই হওক নিজৰ বাগিচা পৰিচৰ্যা আপুনি নিজেই কৰিব লাগিব। সুন্দৰ হওক বা অসুন্দৰেই হওক আপোনাৰ জীৱনৰ সংগীত সুৰ আপুনি সৃষ্টি কৰি বাদ্য নিজেই বজাব লাগিব। কম কথা কোৱা বেছি কাম কৰা মানুহে সফলতা লাভ কৰিব পাৰে। জীৱনত আগুৱাই যাব বিচাৰে যদি বাস্তৱৰ সন্মুখীন হ'বলৈ শিকা। মানুহৰ জন্ম হয় সফল হ'বলৈ, ব্যৰ্থ হ'বলৈ নহয়। আত্মবিশ্বাসে মানুহৰ জীৱনৰ সাফল্যৰ প্ৰথমটো সপোন। গৃহ হ'ল শিক্ষাৰ আৰম্ভণি বিন্দু। ইচ্ছাশক্তি কেৱল জটিলতাই কোনো ধৰণৰ প্ৰতিবন্ধকতাৰ সৃষ্টি কৰিব নোৱাৰে। ফুল আৰু পখিলাক বাহ্যিক ৰূপেৰে জুখিবা, মানুহক নুজুখিবা। যি মানুহৰ ধৈৰ্য শক্তি আছে তেওঁ অসাধ্য একো নাই। ভৱিষ্যতে আমি যি হ'ব বিচাৰোঁ সেয়া বৰ্তমান অৱস্থাৰ কাম কাজে নিৰূপণ কৰে। সেইবাবে আমি কেনেকৈ কি কৰা উচিত সেইটো জনা দৰকাৰ। আমি যাক সৃষ্টি কৰিব নোৱাৰোঁ তাক ধ্বংস কৰাৰ অধিকাৰ আমাৰ নাই। সফলতাৰ পিছে পিছে দৌৰি নুফুৰিবা। যদি তুমি সঁচাকৈ সফল হ'ব বিচাৰা তেন্তে খন্তেক জিৰণি লোৱা আৰু ভাবা তুমি কি কৰি ভাল পোৱা আৰু কিহত বিশ্বাস কৰা। দেখিবা এবেলি সফলতা তোমাক খেদি ফুৰিছে। শিক্ষকসকল হ'ল ৰাষ্ট্ৰৰ মান আৰু আমাৰ প্ৰকৃত শনিকৰ। বন্ধুসকল আজিৰ ভিডিঅ'টো ইমানে আছিল। আপোনালোকে শুনি কেনেকুৱা পাইছে মোক প্লিজ কমেণ্ট বক্সত কমেণ্ট কৰি জনাব। আৰু এনেকুৱা নতুন নতুন ষ্টৰি বা এনেকুৱা নতুন নতুন কথা জানিবলৈ প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। কাষত থকা বেল আইকন দবাই অলটো প্ৰেছ কৰিব। বন্ধুসকল আজিলৈ ইমানে। থেংক ইউ।